वाह তই ইমান হাজি কাছি বহি আছে যে ঘৰতে পূজা লাগিছে নেকি তই সঁচাই পাহৰি গলি ন কি কিয় তই আজি মোক সিটিৰ বেষ্ট পূজাবোৰ চাবলৈ নিয়াৰ কথা আছিল নহয় আৰু তই এতিয়া 12টা বজাত শুৱাৰ পৰা উঠি আৰু কফি খাই আছ ও এইটো একো নাই মই এতিয়া ৰেডি হ'ম আৰু তোক পূজা চাবলৈ লৈ যাম নৰ্থ গুৱাহাটীৰ পৰা যাবই দেখোন 2 ঘণ্টা লাগিব আমি কেতিয়া যাম কেতিয়া পূজা চাম আৰু কেতিয়া ঘূৰি আহিম তই ইমান টেনচন নলবি এআইডব্লিউটিৰ ফেৰী সাৰ্ভিস আছে নহয় আমি সোনকালে গৈ পূজা চাই ঘূৰি আহিমগৈ এবাৰ তো টাইমিংটো চাই লচোন বাৰু ঠিক আছে মই ৰেডি হৈ আহোগে হ'ব কি পূজা চাই তেনে কেনে লাগিল বহুত ভাল লাগিল ইমান বছৰৰ মূৰত গুৱাহাটীৰ পূজা চালো থ্যাংক ইউ সো মাচ দাদা ইউ আর দ্য বেস্ট থ্যাঙ্কস টু এআইডব্লিউটি যোনে আমাৰ সময় সুবিধা মিলাই আমাৰ যাত্ৰা আৰামদায়ক কৰি তুলিছে আৰু সুগম কৰি তুলিছে